সাবস্ক্ৰাইব কৰক মাজুলী কালচাৰ চেনেলটি আৰু নতুন নতুন ভাওনা ভিডিঅ' আপডেট পাবৰ বাবে কাষতে থকা বেল আইকনটো ক্লিক কৰক।
মায়াৰ সংসাৰ মায়াতে আবদ্ধ এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি পলয়ৰ আমি এই কাৰণে আমাৰ নিৰ্দেশ অনুসৰি ব্ৰহ্মা ৰুদ্ৰ আদি দেৱগণে নিজ নিজ কৰ্তব্য কৰিছে পালন যিজনে ইন্দ্ৰিয়গণৰ বশৱৰ্তী হৈ এই সৃষ্টিৰ নিয়ম উলংঘা কৰিছে তেওঁকে আমি আমাৰ অস্তিত্বৰ কথা সোঁৱৰাই দিছোঁ জগতত অন্যায় অধৰ্মৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি হ'লে যুগে যুগে অৱতাৰ ধৰি দুষ্টসকলক দমন আৰু সাধু সন্তসকলক পালন কৰি ভক্তি তত্ত্ব মাধ্যমেৰে এই জগতত শান্তি স্থাপন কৰোঁ।